হেল্ল' এভৰিৱান, মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা পৰ্ক কাৰী, মানে গাহৰি এটা মই জোল বনাম আৰু মই বনাম পাঁচফোৰণ আৰু তেজপাত দি, পিঁয়াজো দিম, কিন্তু পাঁচফোৰণ আৰু গাহৰিটোৰ মানে সোৱাদটো বহুত বেলেগ হয়। মই কেইটামান পাঁচফোৰণ দিছোঁ আৰু দুখিলা তেজপাত দিছোঁ। এনেকৈ অকণমান ৰঙচুৱা হোৱাৰ পাছত মই পিঁয়াজ ডাঙৰ পিঁয়াজ 3টা কাটি লৈছোঁ আৰু মই পিঁয়াজ 3টা দিছোঁ ডাঙৰ। মই ½ কিলো আনিছোঁ কাৰণে 3টাই যথেষ্ট হৈছে। আপোনালোকে যদি বেছি আনে তেনেহ'লে অলপ বেছিকৈ দিব। পিঁয়াজটো দিলে খাই ভাল লাগে, অলপ মিঠা মানে হয়। আৰু এইখিনি ভালকৈ ভাজি থাকিব, ভালকৈ এটা কালাৰ অহালৈকে। আৰু মই কেঁচা জলকীয়া কেইটামান লৈ লৈছোঁ। অলপ মই জ্বলাটো বেছিকৈ খাওঁ, যদি আপোনালোকে জলকীয়া নাখায় তেনেহ'লে জলকীয়া নিদিব। আৰু এনেকৈ ভালকৈ ভাজি থাকিব, অলপমান ৰঙচুৱা হোৱালৈকে ভালকৈ ভাজি থাকিব। তাৰ পাছতে অলপ হালধি দি দিব। হালধিটো দিবই লাগে, তাতে হালধিটোৱে বহুত যিমান বীজাণু কিবাকিবি থাকিলে সেইবিলাক কাটি দিয়ে। আৰু ইয়াতে মই কালাৰৰ কাৰণে অলপ কাশ্মীৰী ৰেড চিলি দি দিছোঁ, কালাৰটো তেতিয়া বেছি ভাল হয়। এইখিনি মই ভালকৈ ৰঙচুৱা হোৱালৈকে ভাজি থাকিম, 5 মিনিটমান ভাজি থাকিম। আৰু তাৰ পাছতে মই যোনখিনি বইল কৰি লৈছোঁ গাহৰিখিনি মই দি দিম। গাহৰিখিনি এনেকৈ মই ভালকৈ ভাজি থাকিম, 10-15 মিনিট মই এনেকৈ ভাজি থাকিম। এনেকৈ আপোনালোকেও ভালকৈ ভাজি থাকিব, ভালকৈ এটা কালাৰ নহালৈকে আপোনালোকে ভাজিয়ে থাকিব। তাতে এইখিনি ভাজাৰ 10 মিনিটৰ পিছতে অলপ নিমখ দি দিব। নিমখখিনি দিয়াৰ পাছতো ভালকৈ ভাজি থাকিব 10-15 মিনিট, কাৰণ গাহৰিখিনি যিমান ভাজে সিমান ভাল কালাৰ আহে। আৰু গাহৰি আধা ঘণ্টা 45 মিনিট ভালকৈ ফ্ৰাই কৰিব লাগে। আৰু যদি কোনোবাই মানে কাৰী খাব নিবিচাৰে বা অসমীয়া যোনটো কয় জোলটো, তেনেহ'লে আপোনালোকে এনেকৈ ফ্ৰাই কৰি খাব পাৰে। কিন্তু এইখিনি অলপ টাইম ভাজি থাকিব, গাহৰি পটককৈ সিজি নাযায়, বহুত টান হয় আৰু পেটৰ কাৰণেও বেয়া হয়। আৰু মই কেইটামান নহৰু লৈ লৈছোঁ, নহৰু আদা সেইখিনি মই থুকুচি লৈছোঁ, মিক্সিত দিয়া নাই। মিক্সিত দিলে গুড়া হৈ যায়, বেছি ইয়াৰ ভাল নালাগে খাই, টেষ্টটো নাহে। সদায় গাহৰিত এনেকৈ থুকুচিয়ে দিব লাগে, তেতিয়া আদা নহৰু গোন্ধটো ভালকৈ আহে। আৰু এনেকৈ মই 20 মিনিট এনেকৈ মই ভাজি থাকিম, যাতে আদা নহৰু যোনখিনি মই থুকুচি লৈছিলোঁ সেইখিনি যাতে গাহৰিৰ ভিতৰত ভালকৈ সোমাই যায়। আৰু মই 2টা বিলাহী ল'লোঁ, বিলাহীখিনিও মই ভালকৈ ভাজি থাকিম, বিলাহী নিদিলে ভাল নালাগে। বিলাহীখিনি এনেকৈ 5-10 মিনিট ভাজি থাকিম, ভালকৈ এটা কালাৰ নহালৈকে এনেকৈ ভাজি থাকিম। তাৰ পাছতে মই আলু লৈছোঁ, আলু 2টা লৈ লৈছোঁ। আলু কিপিচ মই ইয়াতে দি দিম। কোনোবাই যদি আলু বেয়া পায় নিদিবও পাৰে। আলু নিদিলে খাই বেছি ভাল লাগে, কিন্তু মই আলু নোহোৱাকৈ ময়ো খাব নোৱাৰোঁ। এনেকৈ আলুখিনিও ভালকৈ ভাজি থাকিব। ভালকৈ ভাজাৰ পিছত 15-20 মিনিট ভালকৈ ভাজি থাকিব। এনেকৈ ভালকৈ 15-20 মিনিট ভাজাৰ পিছত মই যিহেতু জোল বনাম, অলপ কাৰী নিচিনা হ'ব অলপমান, সেইকাৰণে মই এতিয়া পানী দি দিলোঁ। যদি আপোনালোকে বেয়া পায় এনেকৈ খাবলৈ, তেনেহ'লে ফ্ৰাই কৰিও তেনেকৈ খাব পাৰে। কিন্তু আধা ঘণ্টামান আপোনালোকে ফ্ৰাই কৰিয়ে থাকিব, নহ'লে নিসিজে। এনেকৈ এতিয়া মই ঢাকোন লগাই দিম। এনেকৈ মই 20-25 মিনিট মই এনেকৈ ৰাখিম, মাজে মাজে ঢাকোনখন আঁতৰাই চাম গ্ৰেভিটো হৈছেনে নাই। মই এতিয়া ঢাকোন লগাই দিলোঁ আৰু 20-25 মিনিটৰ পিছত মই ঢাকোনটো খুলি চাইছোঁ, হৈছেগৈ। কিন্তু মই তথাপিও আৰু 20 মিনিটমান মই আকৌ এনেকৈ উতলাই থাকিম, কাৰণ গাহৰি ইমান পটককৈ সিজি নাযায়।